Hi guys. Hi guys. Hey guys, welcome back to my YouTube channel. Ranani vlog assamese. Mane guys আজি vlog নহয়, আজি খানা এটা হ'ব। খানা মানে মোৰ খানা আমাৰ খোৱা হোৱাই নাছিল, মানে পৰীক্ষা চলিছিল। সেইবাবে খানাটো আজি খাম, মানে নাইট কেম্পিং কৰিম বুলি ভাবিছোঁ। কি হয় নাজানো, বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ গোটেইখিনি কাম চব কৰিলোঁ, বাকী এতিয়া মাংস আনিব আছোঁ। মাংস মানে যি বজাৰ আছে গোটেইখিনি কৰি খানাত লগ পাই আছোঁ। বাকী দেখাম গোটেইখিনি আজি অদ্ভুত হ'ব নাইট কেম্পিং। আৰু গাইজ গোটেইখিনি বজাৰ কৰা হৈ গ'ল, লাষ্ট আছে আমাৰ মাংসটো ল'বলৈ। তো মাংসটো লৈ গৈ আছোঁ। গাইজ বজাৰ চজাৰ কৰিলোঁ, গোটেইখিনি আনিলোঁ। বাকী এতিয়া ফাৰ্ষ্ট গধূলি আৰু ব্ৰেকফাষ্টটো কৰি ল'লোঁ। ব্ৰেকফাষ্ট মানে অলপ কিবা কানি খাই লওঁ। বাকী খানাহঁত লগ পাই আছোঁ, গাড়ীৰ পৰা কিবা পৰা দেখাম গোটেইখিনি। খাই লওঁ ৰ'ব, পেট পুজে। বজাৰ চজাৰ কৰি আহিলোঁ। বাকী ইয়াতে আলু পেষ্ট চলাই আছে, বাবুহঁতে আলু পেষ্ট চলাই আছে। আলু পেষ্ট ধুনীয়াকৈ এইটো কৰ্ণ এইটো কান্দি কান্দি। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं। জিনক গাইজ আজি অলপ অদ্ভুত নাইট কেম্পিং কৰিম। বাকী ইয়াতে গাড়ীটো সিজবাই দিয়া আছে। আৰু বাকী গাইজ কেম্পটো আমাৰ এতিয়া ৰাতি বঢ়িয়াকৈ থাকি দিম। তো কি হয় বাকী ৰাতিৰ দৃশ্যটো দেখাই আছোঁ। গোটাই এতিয়া বহি কিনে গাহৰি পুৰি আছোঁ। তো গাহৰি পৰা আলিটো আৰু বাকী আইটেমটো আছে, বাকী খাই লওঁ গাহৰিটো পুৰি। তো গাইজ আমাৰ এতিয়া গাহৰি পৰা চৰা হৈ গ'ল, অলপ খাম। বাকী আৰু ভাত পিনে অলপ দেৰি হ'ব, বৰ্তমান 9টামান বাজিল। আৰু এতিয়া খাই লৈ বাকী লগ পাই আছোঁ। आयम आ गया आयम आ गया। खाना खाबी नहीं किए जी? खाएगा हम खाना खाएगा। हाँ उधर खाना बना रहा है। हाँ और गाहरी है। हाँ और क्या है? और গাইজ অলপ অলপ কাম কৰিলোঁ, মানে গাহৰি চাহৰি পুৰিলোঁ। বাকী এতিয়া অলপ চাইড লাগি আহিছোঁ। তো গাইজ দেখাই আছোঁ। তো ব্ৰইলাৰটো বনাই আছে ইয়াতে। আমাৰ খুৰীমা আহিছে ইয়াতে অলপ খানা খাওঁ চাবা। এতিয়া আমাৰ গাহৰিত আকৌ ব্ৰইলাৰটো বনাব। বাকী দেখাম আৰু ৰাতি নাইট কেম্পিং কৰিম বুলি ভাবিছোঁ। বাকী কিবা হয় নাজানো, না ভূতে ওলাই কিবা হয়। গাইছ আমাৰ ভাত চাত এতিয়া হৈ গ'ল, গাহৰি মাংস ব্ৰইলাৰ মাংস চবে খাই লৈছে। বাকী খুৰীমাই বিলাই আছে। আৰু বাকী খাই লৈ এতিয়া অলপ ৰাতি থাকিম বুলি ভাবিছোঁ। কি হয় নাজানো, ভূতে দেখিলি পালা আৰু অন্য আমাক খাওক দিছি। ভাত চাত খোৱা হ'ল বাৰু। আমি 5টা চলি খানা আছিলোঁ, এতিয়া 5টা চলি নাখো, 3টা চলি থাকিম। বাকী ইয়াত দুটাই ঘৰত যাব। তো গাইজ গুড নাইট। বাকী ৰাতি কিবা হয় নেকি দেখাম আপোনালোকক। তো মই বুলি ভাবিছোঁ। বাকী ভাইটো আহিছে মই। তো ৰাতি মিনিমাম 12:30 1টামান বাজিল। তো এতিয়া ঘুমাও, কি হয় নাজানো। ৰাতি বাকী অলপ ফাক চাক আছে, একো নাই। তথাপি জয়শ্ৰী যাম বুলি ভাবি ঘুমাই থাকোঁ আৰু। মাই গাইজ কিবা তো মাই গাইজ কিবা মাতি আছে, কি বস্তু বা ৰঙা ৰঙা দেখোন। ঈশ্বৰ বাবা কিবা এটা ভূতাণু পাইছোঁ, বাপৰে বাপ। এই ঘুমাও যাওঁ কিবা হয় ৰাতিপুৱা দেখা যাব আৰু।